নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচেলাৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ আজিখনে দেখিবলৈ পাব ল'ৰাজনে মাউথ অৰ্গেন বজাই থাকিব আৰু ল'ৰাজনে ছোৱালীজনীক মই মাউথ অৰ্গেন বজালে মোৰ ঘৰৰ পৰিয়ালে বহুত ভাল পায়, মই সুখত থকা বুলি ভাবে বুলি ছোৱালীজনীৰ আগত কোৱাত ছোৱালীজনীৰ মনটো বহুত ভাল লগা দেখিবলৈ পাব। আনফালে আজিখনে তিৰোতাগৰাকী নিজৰ হাজবেণ্ডক ক'ব কথাবোৰ যে এনেকৈ কৈছোঁ কিয় বুলি সুধিব আৰু তেতিয়া তাৰ হাজবেণ্ডে যেনেকুৱা প্ৰশ্ন কৰিব তাৰ উত্তৰো তেনেকুৱাই হ'ব বুলি কোৱাত তিৰোতাজনে খং উঠা দেখিবলৈ পাব। আনফালে আজিৰ খণ্ডত বয়সীয়াল মানুহজনে ল'ৰাজনক তই যে মোক ফটো মাৰি দিছ সেই ল'ৰাজনে হয়নে বুলি সুধিব আৰু তেতিয়া ল'ৰাজনে 100% কনফাৰ্ম সেই ল'ৰাজনে হয় বুলি বয়সীয়াল মানুহজনৰ আগত ক'ব আৰু তেতিয়া বয়সীয়াল মানুহজনে তই ফোনটো ৰাখ, মই যি কৰিব লাগে কৰি আছোঁ বুলি কোৱা দেখিবলৈ পাব। আনফালে আজিৰ খণ্ডতে আদিয়ে অদিতিক চৰি বুলি ক'ব আৰু তেতিয়া অদিতিয়ে কি ক'লে আপুনি বুলি আদি সুধিব আৰু তেতিয়া আদিয়ে আপোনাৰ চাগে কাণৰ প্ৰব্লেম আছে, আপুনি DND ডক্টৰক দেখাই ল'ব বুলি কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।